বন্ধুসকল আজি পুনৰবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ এইটো চেনেলত। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এটা সৰু টপিকছ যেটো আপোনালোকৰ সকলোৰে পৰিচিত বিষয় হুক। হুক আসলতে কি এইটো টপিকছৰ ওপৰত আলোচনা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। কথাটো হ'ল যে হুকনো আসলতে কি। হুক হুক বুলি মানুহ বলিয়া নেদেখে হুকৰ মুখ, হুক বিচাৰতে পায় সংসাৰত দুখৰ উপৰি দুখ। তো বন্ধুসকল কথাটো হ'ল যে আমাৰ আনন্দচন্দ্ৰ আগৰৱালা নামৰ কবিজনে এটা কবিতাত এই আমি যিটো শাৰী উল্লেখ কৰিলোঁ এই কথাটো উল্লেখ কৰিছিলে। সুখ বিচাৰতে সংসাৰত মানুহে হাবাথুৰি খায়, সুখৰ বিপৰীতে অকল দুখ আৰু দুখহে পায়। সুখ বোলা কনচেপ্টটো আচলতে কি আপোনালোকে এবাৰ মন কৰিব যে সুখ কথাটো হ'ল যে আপোনালোকৰ মনৰ কথা। এই সুখটো আচলতে কি ক্ষুদ্ৰ এটা বস্তু, আপোনাৰ মনৰ অনুভূতি। কথাটো হ'ল যদি আপোনাৰ মনোভাৱটো এনেকুৱা ধৰণৰ হয় যে মই সৰু এটা ঘৰত আছোঁ, মোৰ ওচৰত এটা বিল্ডিং অট্টালিকা 5 ষ্টাৰ হোটেলত খাই আছে কোনোবাই, আৰু মই দুবেলা দুমুঠি আমাৰ ঘৰতে খাই আছোঁ। আপুনি যদি কম্পেয়াৰ কৰিব যায় যে ময়ো কিয় 5 ষ্টাৰ হোটেলত খাব নোৱাৰিলোঁ, ময়ো কিয় অট্টালিকাত টোপনি আহিব নোৱাৰিলোঁ, মই AC কাৰত ফুৰিব নোৱাৰিলোঁ কিয়, এনেকুৱা যদি আপুনি কম্পেয়াৰ কৰে বা চিন্তা কৰে তেতিয়াহ'লে আপুনি কেতিয়াও সুখ নাপাব। সুখ বোলা কথাটো হ'ল আচলতে আপোনাৰ মনৰ ছেটিছফাইৰ কথা, আপোনাৰ মনক সন্তুষ্টি দিব পৰাটোৱে হ'ল আচল সুখ। এতিয়া কথা হ'ল এজন ব্যক্তি ক্ৰ'ৰপতি হৈ আছে, অসংখ্য টকা পইচা গাড়ী বাৰী একৰে অভাৱ নাই, কিন্তু কথাটো হ'ল তেওঁৰ আৰু লাগে। এতিয়া কথা হ'ল যে AC কাৰ এটা আছে আৰু দুটা লাগে, দুটা লোৱা হ'ল তাৰপিছত আৰু লাগে। এনেকুৱা চাহিদা যদি আপুনি কণ্ট্ৰল কৰিব নোৱাৰে কেতিয়াও আপুনি সুখ নাপাব। আপোনাৰ ইমান টকা পইচা থকা সত্ত্বেও আপুনি সুখ নাপাব। সুখ বোলা কনচেপ্টটো হ'ল আপোনাৰ মনটো স্থিৰ কৰিব লাগিব। এতিয়া কথা হ'ল বন্ধুসকল, যদি আপুনি এটা কথা চিন্তা কৰক, আপুনি দুবেলা দুমুঠি খাই এখন সৰু পজাত টোপনি আহিব পাৰিছে শান্তিত, ৰাতি বৰষুণ আহিলে আপোনাৰ ঘৰখনত পানী নোসোমায়। এবাৰ চিন্তা কৰক যে যিসকল ব্যক্তিয়ে প্লেটফৰ্মত ৰেলৱে প্লেটফৰ্মত শুব লগা হৈছে আৰু যিসকল ব্যক্তিয়ে দুবেলা দুমুঠি খাবলৈ নাপায় সেইখিনিৰ কথা চিন্তা কৰক। ফুটপাথত সোমাব লগা হৈছে, ৰাতি টোপনি আহিব লগা হৈছে ফুটপাথত, তেনেকুৱা ব্যক্তিসকলৰ কথা আপোনালোকে চিন্তা কৰক। এবাৰ নিশ্চয় আপুনি মনত সন্তুষ্টি পাব, শান্তি পাব মনত। তো বন্ধুসকল কথাটো মই এনেই ক'ব বিচৰা নাই, কথাটো ক'ব বিচাৰিছোঁ যে সুখ বোলা কনচেপ্টটো আচলতে কি। সুখ এটা ক্ষুদ্ৰ বস্তু, সম্পূৰ্ণ আপোনাৰ মনৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ মনটোক যদি আপুনি স্থিৰ কৰি ৰাখিব পাৰে নিশ্চয়কৈ সুখ আপুনি পাব। তো পুনৰাই মই কৈ আছোঁ, আনন্দচন্দ্ৰ আগৰৱালা দেৱৰ সেই কবিতাৰ শাৰীটো সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰতে পায় সংসাৰত দুখৰ উপৰি দুখ। কথাটো হ'ল যে আপুনি সংসাৰত সুখৰ পিছে পিছে দৌৰিব নালাগে, সুখ আপোনাৰ হাতৰ মুঠিত আছে। যদি আপুনি আনৰ দুখত দুখী হ'ব পাৰে, আনৰ কাৰণে কান্দিব পাৰে, যদি আনৰ বেদনাত আপুনি মৰ্মাহত হয় তাতে আপুনি সুখ পাব। সমগ্ৰ পৃথিৱীখনৰ যিখিনি মানুহ আছে প্ৰতিজন মানুহৰ দুখত যদি আপুনি দুখী হয় আপুনি একো কৰিব নালাগে। কোনোবাই দুখী হৈ আছে বা কোনোবা বেদনাত ভুগি আছে আপুনি তাক সহযোগিতা কৰিব নালাগে। আপোনাৰ মনৰে সেই মনোভাৱটো চেঞ্জ কৰিব লাগে যে সেইজন ব্যক্তি ইমান দুখত আছে, তাৰ কাৰণে অলপ হ'লেও আপোনাৰ মনত যদি সহানুভূতিৰ ভাৱ জাগে নিশ্চয় আপুনিও সুখ অনুভৱ কৰিব। তো বন্ধুসকল সুখ বোলা কনচেপ্টটো আচলতে কোনো কথা নহয়, এটাই কথা আপোনাৰ মন। সুখ আৰু দুখৰ মূল বিষয়বস্তুটোৱে হৈছে আপোনাৰ মন। আপোনাৰ মনটোক যদি আপুনি স্থিৰ কৰিব পাৰে নিশ্চয় জীৱনত আপোনাতকৈ সুখী কোনো নাথাকিব। তো বন্ধুসকল এতিয়া কথা হ'ল যে আপুনি এটা বস্তু বিচাৰি আছে, সৰু ল'ৰা ছোৱালীবোৰে দেউতাকৰ ওচৰত বস্তু বিচাৰে, এনেকুৱা এটা বস্তু বিচাৰি আছে যে মোক এটা মোবাইল ফোন লাগে, দেউতাৰ সেই মোবাইল ফোন দিয়াৰ সামৰ্থ্য নাই, তেতিয়াহ'লে
তেওঁৰ মনত কেতিয়াও সন্তুষ্টি নাপাব, সুখ নাপাব। কাৰণ বেলেগক চাব যে মোবাইল ফোন ইউজ কৰে, মই মোবাইল ফোন ইউজ কৰিব নোৱাৰোঁ। এইবাৰ কথা হ'ল যে আপুনি মোবাইল ফোনৰ কথা কেতিয়াও চিন্তা কৰা নাই। হঠাৎকৈ আপোনাৰ দেউতাকে আপোনাৰ কাৰণে মোবাইল ফোন এটা আনি দিলে মনত কেনেকুৱা আনন্দ পাব এবাৰ ভাবি চাইছেনে? আপুনি নচোৱাকৈ কোনো বস্তু যদি পায় তেতিয়াহ'লে আপুনি বহুত আনন্দ পাব, যি আনন্দৰ কোনো সীমা নাথাকিব, যি সুখ যিটো অনুভৱ কৰিব সেই সুখৰ কোনো সীমা নাথাকিব। তো বন্ধুসকল, মই এই কথাটোৰ দ্বাৰা এইখিনিয়ে ক'ব বিচাৰিছোঁ, আপোনালোকে সুখৰ বাবে দৌৰি ফুৰিব নালাগে। সুখৰ বাবে আপুনি যে দৌৰি গোটেই দিনৰ পৰা ৰাতি 24 ঘণ্টা পৰিশ্ৰম কৰিব লাগে তেনেকুৱা কোনো কনচেপ্ট নাই সুখৰ বাবে। সুখ আপুনি দুবেলা দুমুঠি খায়ো সুখ অনুভৱ কৰিব পাৰে। আৰু এজন ব্যক্তিয়ে মানে ৰাস্তাত শুই ফুটপাথত টোপনি আহি গছৰ তলত বহিও শান্তি বা সুখ অনুভৱ কৰিব পাৰে। আকৌ এনেকুৱা ব্যক্তিও আছে AC ৰুমত বহি AC কাৰত ঘূৰি তেওঁ সুখ অনুভৱ কৰিব নোৱাৰে। কাৰণ কথাটো হ'ল আপোনাৰ মনক যদি আপুনি স্থিৰ কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় সুখটো আহিব আপোনাৰ হাতৰ মুঠিত। যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় এটি ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ সুবিধা কৰি দিব। তো বন্ধুসকল, কনচেপ্টটো যদি ভাল লাগিছে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।